কোকৰাঝাৰৰ এখন অতিকৈ পুৰণি এইটো আমাৰ যিটো টিচাৰ কলেজ বা ইয়াত আগৰ পৰাই চলি আছে। তো এতিয়া এই BEd কলেজখন বহুত বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ অঞ্চলৰ বহুতখিনি শিক্ষকসকলক ইয়াত মানে BEd কোৰ্চটো ল'বলৈ তেখেতসকলে সহায় কৰিলে আৰু আমাৰ অঞ্চলৰ যিটো শিক্ষাৰ উন্নয়নত এইখন BEd কলেজৰ যথেষ্ট অৱদান আছে আৰু সেইকাৰণে আজি তেখেতসকলৰ এই গোল্ডেন জুবলিৰ মুহূৰ্তত আমি সকলো আহিছোঁ আৰু এইখন কলেজত যিখিনি সুবিধা অসুবিধা আছে এইবিলাক আমি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ আৰু অনাগত দিনত আমাৰ অঞ্চলত কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে টিচাৰ্ছসকলক যেনেকৈ নহওক ট্ৰেইন কৰিব লাগে, যেনেকৈ নহওক আমাৰ এডুকেশ্যন দিব লাগে, সেইখিনি কাম আৰু ভালকৈ এইখন কলেজে কৰিব পাৰিব মই এইটো আশা ৰাখিছোঁ। আৰু বহুত দক্ষ ব্যক্তিবিলাকে ইয়াত কলেজৰ প্ৰিন্সিপালৰ দায়িত্ব লৈ গৈছে আৰু আজিও বহুতখিনি ভাল ভাল ফেকাল্টি আছে আৰু মই আশা ৰাখিছোঁ যে তেখেতসকলে অনাগত দিনতো ভালকৈ কাম কৰি যাব আৰু এই কলেজখনৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেম বা বিভিন্ন ইছ্যু আছে সেইটো লৈ তেখেতসকলে আমাক মেমৰেণ্ডাম দিছে আৰু এই বছৰৰ পৰাই আমি এই প্ৰব্লেমখিনি সমাধান কৰি দিবৰ কাৰণে স্কিম হাতত ল'ম। এইটো আমাৰ বহুত পুৰণি কলেজ, আজি 50 বছৰ কমপ্লিট কৰিছে আৰু ইয়াৰ আমি আজি আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত আমি এই প্ৰগ্ৰাম আমাৰ নৱেম্বৰলৈকে চলিব। ইয়াৰ মাজতে বহুত মানে এক্টিভিটিছবিলাক কৰিবলৈ আছে আৰু আমি ভাবোঁ আমাৰ চিফ ছাৰ আহি গ'ল আৰু তেওঁ এইটো আমাক কৈছে যিবিলাক আমাৰ কলেজৰ যিবিলাক ডিফিকাল্টি আছে, যিবিলাক প্ৰব্লেম আছে তেওঁ চল্ভ কৰাটো ব্যৱস্থা কৰিব কলেজত। কি এইটোৰ পিছত চলিব, ছেমিনাৰ চলিব, এনে আপোনাৰ কিবা যোগা চলিব, তাৰপিছত আপোনাৰ আৰ্ট কম্পিটিশ্যন চলিব, এইবিলাক চলি থাকিব প্ৰগ্ৰাম। ক'ব গ'লে ছাৰ কোকৰাঝাৰতে খালি টিচাৰ ওলোৱা নাই, আমাৰ ইয়াতে টিচাৰো পঢ়িবলৈ আহে আৰু ফ্ৰেছ কেণ্ডিডেটবিলাকো আহে। সিহঁতৰ টিচাৰবিলাক আমাৰ অফিচ ডেপুটেশ্যনত আহে টিচাৰবিলাক, কিন্তু ফ্ৰেছ কেণ্ডিডেটবিলাক থাকে। খালি ইয়াৰ পৰা টিচাৰ প্ৰডিউচ হোৱা নাই, বহুত ভাল ভাল চাকৰিতে এই ছাত্ৰবিলাক প্ৰডিউচ হ'ল, ভাল ভাল পষ্টত সিহঁতে আছে। চাব কলেজ ক'বলৈ গ'লে এতিয়া চৰকাৰে আগৰ যিটো আছে, মই আগৰ কথাই কৈছোঁ, আমাৰ 9খন গভৰ্ণমেণ্ট BEd কলেজ অলৰেডি ৰানিং হৈ আছে, ঠিক আছে। আৰু আমাৰ এই BEd কলেজক ইণ্টিগ্ৰেটেড কোৰ্চ যিটো খুলিব, আসাম গভৰ্ণমেণ্টে আমাক মাতিছিলে, ডাইৰেক্টৰ SCRD আমাৰ কলেজক মাতিল, আমাক হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ পৰা কলাবৰেশ্যন কথা ক'লে। আমি ছায়েন্স কলেজৰ লগত কলাবৰেট কৰিছোঁ। এইটো মানে নিউ ছেশ্যনৰ পৰা 2023 পৰা এটা পাইলট বেচিছত 4 years ইণ্টিগ্ৰেটেড কোৰ্চ আৰম্ভ হ'ব অন পাইলট বেচিছ। এইটো 2023 পৰা। ধন্যবাদ। मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो। फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि। खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं। बे फरायसालिया उदालगुरि जिल्लायाव दं। मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों। बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन। गोबां मिन्थिनो थाखाय 6003576723 8486610047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन।